নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে কেইটামান বিগ ব্ৰেকিং নিউজ অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰবোৰ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো ৰাজ্যবাসীৰ কাৰণে কেইটামান ব্ৰেকিং নিউজ কিয়নো কিছু সময়ৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা ৰাজ্যবাসীৰ কাৰণে 7টাকৈ বৃহৎ ঘোষণা কৰিছে কি 7টা বৃহৎ ঘোষণা কৰিছে সেয়া ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাই আছো এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ অৰুণোদয় এনআৰসি মাটিবাৰীৰ সমস্যাকে ধৰি মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা 7টা বৃহৎ ঘোষণা কৰা হৈছে জাতিগত প্ৰমাণপত্ৰ স্কুটি আনন্দৰাম বৰুৱা বঁটাক লৈ কেইবাটাও ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে কৈছে অৰুণোদয় হিতাধিকাৰীৰ ঘৰৰ সন্মুখত আৰি দিয়া হ'ব সাইনবোৰ্ড আৰ্থিকভাৱে সচ্ছল লোকে লাজতে এৰিব লাগিব অৰুণোদয় আঁচনি এটা অতি গুৰুত্বপূৰ্ণ খবৰ জনাইছো মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা 7টা ঘোষণা কৰা হৈছে সেই 7টা আপোনালোকক জনাইছো 10 অক্টোবৰৰ পৰা 1250 টকালৈ বৃদ্ধি কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন এছটি এছচি অবিচি লোকক ডিচিয়ে ভাৰতীয় হয়নে বুলি প্ৰশ্ন কৰিব নোৱাৰিব ডিচিয়ে লগে লগে দিব লাগিব জাতিৰ প্ৰমাণপত্ৰ 1 আগষ্টৰ পৰা আৰম্ভ হ'ব মিছন ভূমিপুত্ৰ নৱমৰ পৰা দ্বাদশলৈ ছাত্ৰক শিক্ষানুষ্ঠানতে দিব জাতিৰ প্ৰমাণপত্ৰ এছটি এছচি অবিচি লোকক ডিচিয়ে ভাৰতীয় হয়নে বুলি প্ৰশ্ন কৰিব নোৱাৰিব 1 আগষ্টৰ পৰা আৰম্ভ মিছন ভূমিপুত্ৰ বিটিআৰ খিলঞ্জীয়া লোকক শীঘ্ৰেই দিয়া হ'ব ভূমিপট্টা মিছন বসুন্ধৰাৰে বিটিআৰৰ ৰাইজৰ মাটিবাৰীৰ সমস্যা সমাধান কৰিব এবাৰ চৰকাৰে আৰু কোৱা হৈছে দুৰ্গা পূজাৰ প্ৰাক্কণত এইচএছৰ প্ৰথম বিভাগত উত্তীৰ্ণক দিয়া হ'ব স্কুটি ছাত্ৰ ছাত্ৰী এইচএছত পাব লাগিব আৰু সেই স্কুটি পাবৰ কাৰণে ছাত্ৰ ছাত্ৰীয়ে এইচএছত পাব লাগিব 60% নম্বৰ ছাত্ৰৰ ক্ষেত্ৰত কোৱা হৈছে লেটাৰ মাৰ্ক পালে তেওঁলোকে লাভ কৰিব স্কুটি অৰ্থাৎ ছাত্ৰই লেটাৰ মাৰ্ক পালে লাভ কৰিব স্কুটি দুৰ্গা পূজাৰ প্ৰাক্কণত এইচএছত প্ৰথম বিভাগত উত্তীৰ্ণক দিয়া হ'ব স্কুটি আৰু ইয়াৰ পিছত ঘোষণা কৰা হৈছে এনআৰসিৰ আবেদন কৰিলে ভাৰতীয় নাগৰিক নহয় পতাকা উত্তোলন কৰি ভাৰতীয় বুলি প্ৰমাণ দিয়াৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 13 পৰা 15 আগষ্টলৈ ঘৰে ঘৰে জাতীয় পতাকা উৰুৱাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ পিছত আন এটা ঘোষণা কৰিছে ধান বিক্ৰী কৰা কৃষককো সুখবৰ দিছে এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2020 টকালৈ বৃদ্ধি কৰা হ'ল ধানৰ মূল্য অক্টোবৰৰ পৰা কৃষকে 2020 টকাত বিক্ৰী কৰিব পাৰিব ধান আৰু 6 আগষ্টত কোৱা হৈছে মেট্ৰিকত 75% পুৱা ছাত্ৰ ছাত্ৰীক 16,000 টকাকৈ দিয়া হ'ব আনন্দৰাম বৰুৱা বঁটা প্ৰদানৰো দিন ঘোষণা কৰা হৈছে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা